Alright guys, দেখিছো সপোন এটা খসা কৰি আঁকি দি মোৰ আগৰ ভিডিঅ'ত এজন সাবস্ক্ৰাইবাৰ মানে আমাৰ টিম মন যায় এজন ফ্যামিলি মেম্বাৰে কমেন্ট কৰি জনাইছিলে যে পটাছিয়াম পাৰমেগনেটৰ লগত কিবা এটা ভিডিঅ' বনাবলৈ আৰু হেহে আজি আমাৰ মাজত আছে পটাছিয়াম পাৰমেগনেট আৰু ইয়াৰ কেমিক্যাল ফৰ্মুলা হৈছে KMNO4 ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা কৈ দিও আপোনালোকে এনেকুৱা ভিডিঅ' ঘৰত ট্ৰাই নকৰিব কাৰণ আপোনালোকে যদি এনেকুৱা কিবা chemical reaction এসিডৰ ভিডিঅ' চাব মন যায় তলত কমেন্ট কৰি জনাব আপোনালোকৰ ভাই আছে আৰু যদি আজি ভিডিঅ'টো হ'ব কি হ'ব যদি পটাছিয়াম পাৰমেগনেট যদি আমি এইখিনি কিছু পাউডাৰখিনি কি পাউডাৰ অলপ পিছত কৈ আছো ইয়াৰ লগত আমি মিহলাই দিওঁ আপোনালোকক আজি মই এটা দুটা ৰিয়েকচন দেখাম কি হ'ব যদি পটাছিয়াম পাৰমেগনেট আৰু সাইট্ৰিক এসিড গম পাইছে যেটো আমি নেমু টেঙাত পাওঁ যিকোনো টেঙাত পাওঁ যদি এসিড পটাছিয়াম পাৰমেগনেটৰ লগত মিলাই দিওঁ আৰু সকলোৱে জানিবলৈ বুজিবলৈ চাই থাকক লৰিছ ব্লগ আৰু যদি আপুনি নতুনকৈ চেনেললৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লেটস প্লে দা ইন্ট্ৰো Alright guys, দেখিছে মই এটা বিকাৰ ললো আৰু ইয়াত বিকাৰত আছে পানী একো বেলেগ নাই পানী দেখিছে আৰু মই এতিয়া লম KMNO4 আৰু KMNO4 দুটামান টুকুৰা মই দেখা দিছো আপোনালোক KMNO4 পটাছিয়াম পাৰমেগনেট কেনেকুৱা হয় সক পটাছিয়াম পাৰমেগনেট দেখিছে এনেকুৱা কলা কলা দানা টাইপ হয় দেখিছে যদি আমি পটাছিয়াম পাৰমেগনেট পানী দি দিওঁ সব কেনেকুৱা হৈ গ'ল সব পানীখিনি Wow, amazing! দেখিছে যদি আমি পানীত মিহলাই দিছো পটাছিয়াম পাৰমেগনেট সব Okay guys, পানীখিনি সব কেনেকুৱা কালাৰফুল হৈ গ'ল দেখিলে আপোনালোকে amazing ন পানীখিনি পুৰা কালাৰফুল হৈ গ'ল সাইট্ৰিক এসিড যদি যেটো নেমু টেঙাত আমি যেটো এসিড পাওঁ সেইটো যদি আৰু যদি আমি এখিনিত মিলাই দিওঁ কি হ'ব সব Okay guys, আমি ইয়াত এখিনি মিলাই দিছো অকমান পিছত চাও এইখিনি যদি আমি পিটু বস্তুখিনি কি হ'ব চাব আপুনি লাহে লাহে কি হ'ব চাব আপুনি প্ৰথমতে যোনটো কালাৰ আছিলে ইয়াৰ মানে বেগুনীয়া কালাৰ আছিল গম পাইছে আৰু সব এসিড দিলো পানী ইয়াৰ কালাৰটো সব আৰু লাহে লাহে চেঞ্জ হৈ গ'ল আৰু উছলে আৰু ওচৰত চক ইয়াৰ ওপৰত চক কিবা ৰিয়েকচন হ'ব হৈছে দেখিছে আপোনালোকে কিবা ৰিয়েকচন হ'ব হৈছে চক আপোনালোকে দেখিছে আৰু ইয়াৰ কালাৰটো চক টোটেলি লাহে চেঞ্জ হৈছে চাই গাইস টোটেলি কালাৰটো লাহে চেঞ্জ হৈ গৈছে গম পাইছে অলৰাইট গাইস আমি যেতিয়া ৰিয়েকচনটো হ'বলৈ 2 মিনিট মান সময় থৈ দিলো তাৰ পিছত চক ইয়াৰ ৰিয়েকচন আৰু ইয়াৰ কালাৰটো কি আছিলে আপোনালোকে নিজেই দেখিছিলে আৰু ইয়াৰ কালাৰটো চক টোটেলি লাহে চেঞ্জ হৈ গ'ল আৰু তলত অকণমান মান এই দেখিছে নহয় বেঙুনীয়া কালাৰটো আছে আৰু এইটো লাহে কালাৰটো চেঞ্জ হৈ যাব আৰু যদি আপোনালোকে গম পালে পটাছিয়াম পাৰমেগনেটৰ লগত যদি আমি সাইট্ৰিক এসিড পাৰমেগনেটৰ যোনটো কালাৰ আছে বেঙুনীয়া কালাৰ সেইটো টোটেলি চেঞ্জ কৰি দিয়ে হয় ন এমেজিং আৰু যদি ভিডিঅ'টো ভাল পালে সাবস্ক্ৰাইব কৰি দিয়ক ইয়াৰ আৰু এতিয়া আহিছো 2 নম্বৰ ৰিয়েকচন লৈ আৰু কাৰণ 2 নম্বৰ ৰিয়েকচনটো হসাই ন বহুত বেলেগ হ'ব মানে বহুত ধামাকা হ'ব গম পাইছে আৰু 2 নম্বৰ ৰিয়েকচনটো কৰো বলক Alright guys, আৰু এতিয়া আমাৰ লগত আছে গাখীৰ গম পাইছে যদি আমি গাখীৰৰ লগত KMNO4 মিলাই দিওঁ কি হ'ব আৰু বিদ্যা মা কসম কৈছো মই নিজেও নাজানো কিন্তু আগত মই এটা বেলেগ এটা এক্সপেৰিমেন্ট কৰিছিলো এক্সপেৰিমেন্টটো ফ্লপ হৈ গ'ল নহল মানে আৰু সেয়ে মোৰ লগত ঘৰত গাখীৰ আছিলে আৰু গাখীৰৰ লগত KMNO4 মিলাই চাওঁ ভাবিছো কি হ'ব আৰু যদি কিন্তু যি হ'ব এমেজিং ইনেও হ'ব আৰু সেয়ে ওকে লেট ষ্টাৰ্ট ওকে গাইস গাখীৰ লগত KMNO4 মিলাই চাওঁ কি হ'ব Wow guys, okay, বস্তু হোগা গাখীৰ লগত গম পাইছে কিবা তো ন ৰাইট গাইস আৰু লগ দিও গাখীৰ লগত কি হ'ব KMNO4 যদি আমি মিলাই দিওঁ okay KMNO4 দিছিলো গাখীৰ লগত যদি ৰিয়েকচন হয় ন তো Okay, alright guys, আপোনালোকে সব যেতিয়া আমি গাখীৰৰ লগত KMNO4 মিলাইলো সব ইয়াত বাবলিং হ'ব ষ্টাৰ্ট কৰিলে সব দেখিছে কিবা তো ৰিয়েকচন হৈছে সব গাইস পুৰা মানে বাবুল উঠি গৈছে গম পাইছে okay alright guys আৰু অলপ মিলাই দিও চোকা দেখা যায়গে ভাই okay
আমাৰ ষ্টকত আছেতো আমাৰ লগত মাল ঠিক আছে ओके गाइस वो गाइस पैकेट से डाल देता हूँ क्या होगा ओके गाइस और थोड़ा ज़्यादा दे देता हूँ क्या होगा भाई ओके 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 ओ भाई ओ ऑलराइट गाइस ऑलराइट डाल देता हूँ भाई क्या बन गया ये गाखीर सी देखिसे আপোনালোকে ओके गाइस আপোনালোকে চক এই চক পুৰা বাপ কাম ক্লোজ দেখিছে নহয় কেনেকুৱা ৰিয়েকশ্যন হৈ গ'ল কি হৈছে মই নিজেও নাজানো মানে কিন্তু যি হৈছে ন ভাই ওকে ওকে গাইস অলৰাইট গাইস চক গাখীৰৰ লগত যেতিয়া আমি পটেছিয়াম মিলাই দিওঁ কি হয় আপোনালোকে দেখিছে আপোনালোকে কেমিষ্ট্ৰি লেবত এনেকুৱা কথা শুনিছে পটেছিয়াম পাৰমেগনেট গাখীৰ কিবা কিবি কেমেনৰ কিন্তু আমি ৰিয়েলত দেখাব বিচাৰিছোঁ সঁচাকৈ কি হ'ব ওকে গাইস ওকে অলৰাইট গাইস ওৱাও গৰম ভাৱ ওলাইছে ঠিক আছে বেয়া গোন্ধাইছে নেকি অলপ গোন্ধটো বেয়া ওলাইছে কিন্তু অলৰাইট গাইস চক ওৱাও দেখিছে নহয় এনেকুৱা মানে মই ভাবিছিলোঁ একো নহ'ল কাৰণ আগৰ ৰিয়েকশ্যনটোত মোৰ একো নহ'ল মই ভাবিছিলোঁ এইটোতো কিবা এটা হ'ব লাগিব কিন্তু যেতিয়া 2 মিনিটমান থৈ দিলোঁ তাৰ লগত যেতিয়া লাহে লাহে ৰিয়েকশ্যন কৰিব ষ্টাৰ্ট কৰিলে ওৱাও গৰম হৈ গৈছে গম পাইছে আপোনালোকে দেখিছে কিন্তু এইটো কিয় হৈছে মই নিজেও নাজানো চব কেনেকুৱা বনি গ'ল গাখীৰহে দিছিলোঁ আৰু গাখীৰৰ লগত কেমেনো 4হে দিছিলোঁ আপোনালোকক गाइस साइड कर देता हूँ ये क्या आवाज दे ओ गाइस सब की बनी गल सब কিন্তু ব্লাস্ট তো নহয় ন ওকে ব্লাস্ট তো নহয় কিন্তু অলৰাইট গাইস দেখিলে আপোনালোকে কেনেকুৱা কি বনি গল ও হো ইয়া ওকে গৰম নে আৰু ইয়া চক দেখাব ট্ৰাই কৰিম এতিয়া আমি গাখীৰৰ লগত কেমেনো 4 মিলাই দিওঁ কি হয় দেখিছে নহয় এতিয়াও ইয়াত দেখিছে এতিয়াও ইয়াত মানে বুক কৰি আছে দেখিছে আপোনালোকে ওকে গাইস আৰু যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো কাৰণ মই এনেকুৱা সায়েন্স এক্সপেৰিমেন্টৰ ওপৰত ভিডিও বনাব বিচাৰিছোঁ কাৰণ আমি না আগতে যেতিয়া কেমিষ্ট্ৰি লেবত এইবিলাক কথা শুনিছোঁ কেমেনো 4 কিবা নাইট্ৰিক এচিড সালফিউৰিক এচিড HCl আৰু সেইখিনিক মই ৰিয়েলিষ্টিকত কৰি দেখাম ভাবিছোঁ সঁচাকৈ কি হ'ব গম পাইছে আৰু যদি ভিডিওটো চাই ভাল পালে প্লিজ লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰি দিব আপোনালোকে আৰু আজিলৈ ইমানেই বাই বাই জয় আই